ইয়াতে মই কেইটামান সংখ্যা প্ৰণালী লিখিম হা আচলতে সংখ্যা প্ৰণালী প্ৰমাণে সংখ্যা সজ্জা এই বাক্যবিলাকত যদি মই লিখিম তাৰ পিছত তোমালোকক কি আৰু কেইটামান প্ৰশ্ন হা তাৰপিছত 2 ৰ লগত কি যোগ কৰিলে 3 হয় হা তাৰপিছত 3 ৰ লগত কি যোগ কৰিলে 4 হয় মানে নাই 3 ৰ লগত যোগ কৰিলে 4 4 ৰ লগত যোগ কৰিলে কি হয় 5 বুজিছে না নাই একেদৰে চোৱা ইয়াত পিছৰ যিটো আছে 2 ৰ লগত কি যোগ কৰিলে 4 হয় কিন্তু কোভিডৰ কাৰণে স্কুলত আহিছোঁ ঠিকেই কিন্তু বান্ধৱীৰ ওচৰত যাব নোৱাৰোঁ এটা বেঞ্চিত এজনকৈ বহিব লাগে এইটো কাৰণে মনত অলপ দুখ লাগিছে কিন্তু ক্লাছ কৰি বহুত ভাল লাগিছে আজি ভাল লাগিছে আৰু স্কুলত আহি কিন্তু কোভিড প্ৰট'কল মানি আমি ক্লাছ কৰি আছোঁ আৰু ষ্টুডেণ্ট ইমান অহা নাই তথাপিও আমি বহুত ভালকৈ পঢ়াৰ চেষ্টা কৰিম আৰু আজি ক্লাছটো হৈ আছে আৰু বহুত ভালকৈ মই আচলতে যেতিয়াই আমাৰ স্কুলৰ খোলাৰ কথা শুনা পাইছোঁ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে তেতিয়া মই লগে লগে যিখিনি আমাৰ চাফ চাফাইৰ পৰা আৰম্ভ কৰি স্কুল চেনিটাইজেশ্যন তাৰপিছত আমাৰ যিমানবিলাক জেং জাবৰ আছে গোটেইখিনি চাফ চিকুণ কৰি আমি স্কুলৰ পৰিৱেশটো আমি সুন্দৰ কৰিছোঁ আৰু চেনিটাইজেশ্যন আমি ভালে কেইবাৰ কৰিলোঁ এবাৰেই নহয় আমি প্ৰায় 5-6 বাৰে কৰিলোঁ স্কুল খোলো বুলি ভাবি কৰোঁ আকৌ স্কুল বন্ধ হয় গতিকে এনেকৈ আমাৰ বস্তুখিনি কাম আমি মানে সুচাৰুৰূপে কৰিছোঁ আজি কিমান সৰ্বমুঠ দশম শ্ৰেণীৰ কিমানজন ছাত্ৰ আমাৰ সৰ্বমুঠ দশম শ্ৰেণী আমাৰ নিয়াৰ এবাউট 142 হ'ব আজি কিমানজন ছাত্ৰ আজি 13জনী ছাত্ৰী মানে উপস্থিত হৈছে ইয়াৰ নিশ্চয় না আজি প্ৰথম কাৰণে হয়তো বহুতে এনেকুৱা খবৰো পোৱা নাই কিন্তু গাঁও অঞ্চলৰ পৰা আহে সকলোৰে ঘৰত তেনেকুৱা বাতৰি কাকত বা তেনেকুৱা টিভি চিভি নাই আমি এনেকৈ সজাগ হৈছোঁ যাতে সবকে জনাই দিছোঁ আমি আমাৰ যিটো অনলাইন ক্লাছ ইমান দিনে চলি আছিলে অনলাইনৰ যোগেদি আমি জনাই দিছোঁ দশমমান শ্ৰেণীৰ পাঠদান আমাৰ 20 তাৰিখৰ পৰা আৰম্ভ হ'ব সেই হিচাপে আজি আহিছে আশা কৰিছোঁ ইয়াৰ পিছত লাহে লাহে বাঢ়ি যাব